আমাৰ অনুশীলনটো 1 আৰু 2 নম্বৰ কুৱেশ্যনটো সমাধান কৰা হৈছে। এতিয়া তোমালোকে 3 নম্বৰৰ কুৱেশ্যনটো এতিয়া ভালকৈ বুজি ল'বা। চোৱা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত, প্ৰথম ইয়াত আমাৰ বৃত্ত কলকা আগত আমাৰ বৃত্ত আঁকিব লাগিব। আগতে আমি চোৱা কেনেকৈ আঁকিম, আগতে আমি বৃত্ত আঁকি দিলোঁ হয় নহয়। ব্যাসাৰ্ধ প্ৰথম এনেকৈ এটা ব্যাসাৰ্ধ আঁকিলো। ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ? 5 সেন্টিমিটাৰ। 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত এটা বিন্দুত পি তলা এডাল স্পৰ্শক দ্বাৰা স্পৰ্শক কি বিন্দুত লগ লাগে। ধৰা আমি এনেকুৱা এটা স্পৰ্শক আঁকি দিছোঁ। ধৰা এইটো দিছোঁ, এইটো পি, দিছোঁ কিউ। চোৱা কি হৈছে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত বিন্দুতলা এডাল স্পৰ্শক পি কিউয়ে পি কিউ স্পৰ্শকে হয় নহয় কেন্দ্ৰ অৰ মাজেৰে যোৱা কি বিন্দুত লগ লাগে তেন্তে অ কিউ 12 অকে মানে এইটো 12 সেন্টিমিটাৰ দিয়া আছে। এতিয়া মানে পি কিউ মান ওলাব লাগে। এটা চাবা এতিয়া তেনেহ'লে এইটো কিমান ডিগ্ৰী হ'ব? 90 ডিগ্ৰী হ'ব। আমি কেনেকৈ গম পাইছোঁ? আমি উপায় 10.1 তোমালোকে পঢ়া নাই, এইটো পঢ়াম কাৰণ সময়ৰ অভাৱত, সেইটো মই পিছত দিয়া হ'ব। তোমাক কি হয় চোৱা যে বৃত্তৰ স্পৰ্শকডাল সদায় ব্যাসাৰ্ধৰ লম্ব হৈ থাকে, গতিকে 90 ডিগ্ৰী। এই 90 ডিগ্ৰী হোৱাৰ লগে লগে তেনে ত্ৰিভুজ পি অ কিউ এতিয়া কি ত্ৰিভুজ হ'ব? এইটো নহয়, এইটো সমকোণ ত্ৰিভুজ হৈ যাব। আৰু সমকোণ ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ সূত্ৰ এটা আছিল, পাইছিলো সূত্ৰ কি আছিল? কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ। যেনে চাবা প্ৰশ্নমতে ইয়াত চাবা কি দিয়া আছে, একৰ্ডিং টু কুৱেশ্যন চাবা কি দিয়া আছে। চোৱা ইয়াতে তলটো লম্ব হ'ব, লম্ব কিমান দিয়া আছে? অপি কিমান দিয়া আছে? 5 cm। এটো কিমান দিয়া আছে? অপি কিমান দিয়া আছে? 12 cm। এতিয়া পি কিউ ওলাব লাগে। ইয়াত পি কিউ এইটো হয় নহয়। এতিয়া তেনেহ'লে ইয়াত কৰ্ণ কোনটো হ'ব? এই অ কিউ হ'ব কৰ্ণ। আমি কি কৰ্ণ কাক বোলা হয়? সমকোণৰ বিপৰীত বাহুক কি বুলি কয়? কৰ্ণ বুলি কোৱা হয়। যেতিয়া কৰ্ণ কাক বোলা হয়? সমকোণৰ বিপৰীত বাহুক কি বুলি কোৱা হয়? কৰ্ণ বা অতিভুজ বুলি কোৱা হয়। তেনে অতিভুজ কিমান আছে? অ কিউ 12। এতিয়া আমাৰ পি কিউ ওলাব লাগে। সূত্ৰ আমাৰ পাইথাগোৰাছৰ সূত্ৰটো কি আছিল? যে পাইথাগোৰাছৰ সূত্ৰৰ মতে কৰ্ণ অ কিউ স্কয়াৰ ভূমি কিন্তু হ'ব পি কিউ স্কয়াৰ, লম্ব কি হ'ব? অ পি স্কয়াৰ। তাত ইয়াত পি কিউ মানটো দিয়া নাই। এতিয়া অ কিউ কিমান আছে? 12। পি কিউ কিমান? পি কিউটো দিয়া নাই, এটা এনেকৈ বহাই দিব লাগিব। অ পি কিমান আছে? 5। স্কুলটো কাম যদি বহাই দিম। এতিয়া মানে পি কিউ মানে ওলাব লাগে 12 কিমান 144। পি কিউ স্কয়াৰ ইকুৱেল টু 5 কিমান 25। এতিয়া ইয়াৰ পৰা আমি কি কৰি দিম? চাবা পি কিউ ওলাই যাম 144। 25 কিমান মাইনাস হৈ যাব কিমান হ'ব? কৰাচোন 4 বজাৰ পৰা 5 গ'লে 9 থাকিলে আৰু কি 3 পৰা গ'লে 1 119। স্কুটি ফালে কি হ'ব? ৰুটৰ আহি যাব। গতিকে আনসাৰ কিমান হ'ব? চোৱাচোন আনসাৰ হ'ব ডি। কিমান হ'ব? ডি হ'ব। এইটো কি কৈছে যে এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখা সমান্তৰালকৈ দুডাল ৰেখা আঁকা যাতে এটা স্পৰ্শক হয় আনটো ছেদক হয়। এতিয়া চোৱা আমি এটা বৃত্ত আঁকিছোঁ, আমাক কি আঁকিব লাগে? এটা ছেদক আঁকিব লাগে, এটা স্পৰ্শক আঁকিব লাগে। তাহলে কোৱাচোন ছেদক কোনটো হ'ব? দুটা বিন্দু ছেদ কৰিলে ছেদক বুলি কোৱা হয়, এটা বিন্দু ছেদ কৰিলে তাক কি বুলি কোৱা হ'ব? স্পৰ্শক বুলি কোৱা হ'ব। তেনেহ'লে ইয়াত এইটো এটা বিন্দু ছেদ কৰিলে এইটো স্পৰ্শক, এইটো ছেদক আৰু এইটো সমান্তৰাল। বুজি পাইছা না?
এইটো সমান্তৰাল, এইটো হ'ল তোমাৰ স্পৰ্শক, এইটো ছেদক। এইটো মই লিখি দি আছো। অ হ'ল কি কেন্দ্ৰ, পি হ'ল কি এইটো ছেদক, আৰু এইটো হ'ল সমান্তৰাল, এইটো ৰেখাটোৰ এইটো সমান্তৰাল। চাই ল'বা কুৱেশ্যন কেনেকৈ চোৱা। এটা বৃত্ত আৰু এটা প্ৰদত্ত চোৱা, এটা বৃত্ত এটা প্ৰদত্ত ৰেখাৰ সমান্তৰালকৈ দুটা ৰেখা আঁকা যাতে এটা স্পৰ্শক হয় আৰু আনটো ছেদক হয়। অৰ্থাৎ আমাৰ এইটো বৃত্ত চিত্ৰ কোৱাৰ লগে আগতে মানে বৃত্ত আঁকিবই লাগিব, এইটো 100% বৃত্ত থাকিব। তাৰপিছত কি এডাল ৰেখা সমান্তৰালকৈ, সমান্তৰাল মানে কি সেই ৰেখাডাল কেইটা কটাৰিণ্য কৰে, একেবাৰে সমান সমান অন্তৰত থাকিব লাগিব। আৰু কি কৈছে চোৱা যে স্পৰ্শক কোৱাৰ লগে লগে মনত এটা অৱস্থা আহিব লাগিব, এইটো বৃত্তত এটা বৃত্ত ছেদ কৰিব লাগিব। বুজি পাইছানে? তোমাৰ ছেদক স্পৰ্শক কোৱাৰ লগে লগে তোমাকে বৃত্তত এটা বৃত্ত ছেদ কৰিব লাগিব, তেতিয়া এইটো স্পৰ্শক হৈ যাব। তেনে চোৱাচোন এইটো কেইটা বৃত্ত ছেদ কৰিছে, এটা বিন্দু, স্পৰ্শক বুলি কোৱা হৈছে। ছেদক কোৱাৰ লগে লগে কেইটা বৃত্ত ছেদ কৰিব, দুটা বিন্দু, গতিকে এইটো দুটা বৃত্ত ছেদক হ'ব। আৰু এইটো সমান্তৰাল।